নমস্কাৰ জ্ঞান বিজ্ঞান এডুকেশ্যনেল ইউটিউব চেনেললৈকে আকৌ এবাৰ আপোনালোকলৈ পুনৰ স্বাগতম জনাইছোঁ। আজি মই আৰম্ভ কৰিব বিচাৰিছোঁ আছাম পুলিচেই হওক বা SSC GD হওক, গ্ৰেড 3 গ্ৰেড 4 যিকোনো এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট এটা ভিডিঅ' গণিতৰ নাম্বাৰ ছিৰিজ আমি পাৰ্ট 1টো অলৰেডি কমপ্লিট কৰিলোঁ। আপোনালোকে যদি পাৰ্ট 1টো চোৱা নাই তেন্তে প্লিজ পাৰ্ট 1টো চাব, তাৰপাছতে পাৰ্ট 2লৈ আহিব। পাৰ্ট 1টো বহুত ইম্পৰ্টেণ্ট হয়। তাৰপাছত পাৰ্ট 1টো যদি আপোনালোকে যদি চালেই মই আজিৰ অংককেইটা যিমান কৰিব লাগে গোটেইকেইটা আমাৰ পাৰ্ট 1টোতে বুজাই দিয়া আছে, নিশ্চয় আপোনালোকে চাব। ঠিক আছে, ফাৰ্ষ্টত কি কৈছে, ফাইণ্ড দ্য ছাম অফ দিছ ছিৰিজ। ইয়াত কি কৈছে, ইয়াৰ ছাম মানে কি হৈছিলে, যোগফল। ইয়াৰ যোগফল গোটেইকেইটা আমাক উলিয়াব গৈছে, হয়নে? আপোনালোকক মই শ্বৰ্ট ট্ৰিক কৰি দিম। তাৰপাছত লগতে আপোনালোকক আগতে মই ফৰ্মুলা শিকাইছিলোঁ, ছামৰ ফৰ্মুলা শিকাইছিলোঁ, কেনেকৈ কৰিব লাগে এইকেইটাও আপোনাক দিয়া হ'ব। ঠিক আছে, ইয়াত কি হৈছে, এক নম্বৰ কি হৈছে 1 + 2 + 3 + 100লৈকে গৈ আছে, হয়নে? এই গোটেইকেইটাৰ যোগফল আমাক কিমান উলিয়াব গৈছে, হয়নে? সিহঁতৰ যোগফল কিমান হ'ল। ফাৰ্ষ্টত আপোনালোকে মন কৰিব, কি কৰিব, ফাৰ্ষ্টত মই ফৰ্মুলাৰ পৰা আপোনালোকক বুজাই আছোঁ। n × n + 1 ডিভাইডেড বাই আমাৰ কি আছিলে, 2 আছিলে, হয়নে? এইটো আমাৰ কি আছিলে, সূত্ৰ আছিলে। এইটো আমাৰ সূত্ৰটো আছিলে, n মানে আমাৰ কিমান, 100। গতিকে লৈ n যিমানটা আমাৰ এইটো স্বাভাৱিক সংখ্যা 1ৰ পৰা ষ্টাৰ্ট কৰি কিনে কিহত আমাৰ শেষ হৈছে, 1ৰ ষ্টাৰ্ট হৈছে। 1ৰ পৰা আৰম্ভ 1ৰ শেষ হৈছে। গতিকে লৈ ইয়াৰ যোগফল আমাৰ 1 + 2 কিমান হয়, 3 হয়। 3 + 3 কিমান, 6 হয়। 6 + 4 10 হয়। ঠিক তেনেদৰে আমাৰ প্লাছ কৰি কিমান 100লৈকে প্লাছ কৰিলে আমাৰ কিমান হ'ব, ইয়াৰ এনচাৰটো ধুনীয়াকৈ ওলাই যাব। nৰ মান কিমান, 100। এবাৰ লিখিলোঁ। তাৰপাছত ইনটু বা ব্ৰেকেট আছে। তাৰপাছত nৰ মান কিমান, 100 প্লাছ কি আছে, ইয়াত 1 আছে, 1টো লিখি ল'ব। ডিভাইডেড বাই কি আছে, 2 আছে, 2 লিখি ল'ব। নিশ্চয় বুজি পাইছে? এতিয়া আমি কি কৰিম, 2ৰ পৰা যদি 100ক যদি ডিভাইড কৰা হয়, আপোনালোকে কিমান পাব, 50 পাব। কিমান পাব, 50 পাব। মই ৰেষ্ট কৰি দিছোঁ। তাৰপাছত মই কি কৰিম, ইয়াক কিমান আৰু 50 পালোঁ। 50 ইনটু কিমান আছে, 100 প্লাছ কি আছে, 1 আছে, হ'ল। তাৰপাছত 50ৰ পৰা 1ক ইনটু কৰিলে কিমান হয়, 5। 5ৰ পৰা 1ক 5। তাৰপাছত কিমানটা 0 আছে, 0। 3টা আছে, 3টা 0 দিলোঁ। তাৰপাছত আকৌ 50ৰ পৰা 1ক ইনটু কৰিলে কিমান হ'ব, প্লাছ কিমান হ'ব, 50 হ'ব। নিশ্চয় বুজি পাইছে? তাৰপাছত কি কৰিব, ইয়াক যদি 50 প্লাছ কৰি দিয়া হয়, কিমান হ'ব আমাৰ, 50 প্লাছ কৰিলে কিমান হ'ব, 500 কিমান হ'ব, চৰি এইটো 1000 আছিলে, এইটো 0 থাকি গ'ল। 5000 কিমান হ'ব, 50 হ'ব। 5000 কিমান হ'ব, 50 হ'ব। মনত ৰাখিব, ঠিক আছে? আমি যদি সূত্ৰৰ পৰা যদি কৰোঁ, এই ছিষ্টেমত আপোনালোকে উলিয়াব লাগিব। নিশ্চয় বুজি পাইছে? যদি সূত্ৰ যদি আমি নকৰোঁ, কি কৰা যায় চাব। আমাৰ কিমান আছিলে, 1 + 2 + 3 + কিমানলৈকে আছিলে আমাৰ, 100লৈকে। আপোনাৰ 10লৈকে কৰিব পাৰে, 100লৈকে কৰিব পাৰে, এইটো একো মেটাৰ নকৰে। আপোনালোকে কি কৰিব, গোটেইকেইটা প্লাছ কৰিলে আমি কিমান উলিয়াব লাগে, হয়নে? এতিয়া কি কৰিব, লাষ্টৰ এইকেইটা আপুনি চাব নালাগে, এই লাষ্টৰ যিটো আপুনি চাব, ইয়াত কি আছে, 100। 100ক যদি 2ৰে ডিভাইড কৰা হয়, কিমান হ'ব, 50 পাব। কিমান হ'ব, 50 পাব, হ'ল। তাৰপাছত 50 কি কৰি দিবা, দুবাৰ লিখি দিবা। 50 ইয়াত 50 লিখিলোঁ, আৰু এটা 50 লিখি দিব। তেতিয়া কি হ'ব, আমাৰ এনচাৰটো ধুনীয়াকৈ ওলাই যাব। নিশ্চয় বুজি পাইছে?
সো এটা আৰু এটা লওঁ সাপোজ 1 প্লাছ 2 প্লাছ 3 প্লাছ ডট ডট প্লাছ কি মই 10 লৈকে কিমানলৈকে 10 লৈকে প্লাছ কৰিলোঁ তেতিয়া আপোনালোকে কি কৰিব ইয়াৰ পৰা 2 ৰে ডিভাইড কৰিব ইকুৱেল কিমান আমি 2 ৰে ডিভাইড কৰিলে তেতিয়া কিমান হ'ব 5 হ'ব কিমান হ'ব 5 কিমান এটা আছে আৰু এটা 5 লিখি দিব এনসাৰটো ধুনীয়াকৈ ওলাই যাব 55 আমাৰ কি হ'ব এনসাৰ হ'ব 55 কিমান হ'ব আমাৰ এনসাৰ হ'ব যদি ইয়াক ফৰ্মুলা যদি কৰা হয় ঠিক আছে ফৰ্মুলা যদি কৰা হয় 1 প্লাছ 2 প্লাছ 3 প্লাছ ডট ডট কি প্লাছ 10 লৈকে যদি কৰা হয় তেতিয়া কি হ'ব আমাৰ ফৰ্মুলাটো কি আছিলে স্বাভাৱিক সংখ্যাৰ প্ৰথম স্বাভাৱিক সংখ্যাৰ এটা যোগফল আমাৰ কি আছিলে n ইনটু n প্লাছ 1 ডিভাইডেড বাই মানে 2 আছিলে হয়নে তাৰ পাছত n ৰ মান কিমান 10 ইনটু n ৰ মান কিমান 10 প্লাছ 1 ডিভাইডেড কিমান হ'ব 2 হ'ব ইয়াৰ বাহিৰে কেনসেল কৰিলে কিমান হ'ব 5 হ'ব 5 ৰ পৰা 10 কৰিলে কিমান হ'ব 50 ৰ পৰা আকৌ 5 ৰ পৰা 1 প্লাছ 1 ইনটু কৰিলে কিমান হ'ব 5 হ'ব ইকুৱেল কিমান হ'ব 5 আৰু 50 পৰা কিমান হ'ব 55 এনসাৰ কিমান হ'ব 55 টো কাৰেক্ট এনসাৰ ঠিক আছে আপোনালোকে কোনটো ট্ৰিক ভাল পাইছে নিশ্চয় জনাব আৰু মই ভাবোঁ শ্বৰ্ট ট্ৰিকটো সদায় ভাল হয় শ্বৰ্ট ট্ৰিক কি আছিলে সাপোজ 1 প্লাছ 2 প্লাছ 3 প্লাছ ডট 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 প্লাছ যদি 10 থাকে ইয়াক 2 ৰে ডিভাইড কৰিলে কিমান হ'ব 5 হ'ব 5 এটা আছে আৰু এটা ইয়াৰ লিখি দিলে আমাৰ কি হ'ব এনসাৰটো ওলাই যাব নিশ্চয় বুজি পাইছে সো আমাৰ কি আছিলে আপোনালোকে 1 আৰু মই 2 টো কৰি দিলে অলৰেডি 1 আৰু 2 টো আমাৰ কি আছিলে ইয়াৰ 55 হ'ব ইয়াৰ কিমান হ'ব 50 হ'ব নিশ্চয় বুজি পাইছে আৰু আপোনাৰ 3 আৰু 4 টো সাপোজ মই 4 টো কৰি দিছোঁ আপোনালোকে 3 টো হোমৱৰ্ক হিচাপে দিছোঁ নিশ্চয় কৰি কিনি কমেণ্টত জনাব ঠিক আছে ফাৰ্ষ্টত আমি কি কৰিছোঁ মই ইয়াক কৰি দিছোঁ 1 প্লাছ 2 প্লাছ 3 প্লাছ গৈ থাকিব মানে দেই 3 প্লাছ কিমান হ'ব আমাৰ গৈ থাকিব 3 প্লাছ কিমানলৈকে গৈ থাকিব 10,000 ধৰি লওক 10,000 বা 1000 বা 10,000 ধৰি লওক নিশ্চয় বুজি পাইছে ইয়াক কেৰে ডিভাইড কৰিব লাগে 2 ৰে ডিভাইড কৰিব লাগে ইয়াক 2 ৰে ডিভাইড কৰিলে কিমান হ'ব 5 কিমান হ'ব 5,000 থাকিলে 5,000 ইয়াত 5,000 লিখিলোঁ আৰু এবাৰ 5,000 লিখি দিব এনসাৰটো আপোনালোকে হৈছে নে নাই কমেণ্ট বক্সত জনাই দিব নিশ্চয় বুজি পাইছে শ্বৰ্ট ট্ৰিকটো আপোনালোকে নিশ্চয় বুজি পাইছে এইটো চিষ্টেমত আপোনালোকে উলিয়াবলৈ চেষ্টা কৰিব তাৰ পাছত আমি আহোঁ নেক্সট কুৱেশ্যনলৈকে আহোঁ আপোনালোকে 3 নম্বৰটো মাষ্ট বি কৰি চাব তেতিয়াহে আপোনালোকৰ কনফিডেণ্ট আহিব নিশ্চয় মই পাৰিছোঁ এনেকুৱা ধৰণৰ যদি 100 100,000 10,000 যদি এনেকুৱা ধৰণৰ যদি আহে বা ইমানেই নহয় যদি 55 বা 2 ৰে যদি ডিভিজিবল আহে তেতিয়া আপোনালোকে কি হেৰি কৰিব সদায় 2 ৰে ডিভাইড কৰি যি সংখ্যা পাব তাৰ আৰু এবাৰ এই সংখ্যাটোকে আৰু এবাৰ ৰিপিট কৰি দিব তেতিয়া আমাৰ কি হ'ব এনসাৰটো ওলাই যাব নিশ্চয় বুজি পাইছে নেক্সটত আমি যাম 2 নম্বৰ কুৱেশ্যন কি হৈছে 2 নম্বৰ কুৱেশ্যন কি হৈছে দ্য সাম অফ 3 কিমান হৈছে 3 দেই 3 কনজুগেটিভ মানে ক্ৰমাগত দেই কনজুগেটিভ গৈ থাকিব সাপোজ 2 3 1 2 3 তেনেকৈ ধৰণৰ গৈ থাকিব ইভেন নাম্বাৰছ ইভেন মানে মই কৈছিলোঁ যুগ্ম সংখ্যা হয়নে ইভেনৰ কি আছিলে যুগ্ম সংখ্যা যাক 2 ৰে ডিভাইড কৰিব পাৰি হয়নে ইভেন নাম্বাৰছ ইজ silent কৰি থৈছোঁ the sum of 3 consecutive even numbers is 24 then what is the exact middle even numbers ইয়াত কি হৈছে তিনটা যুগ্ম সংখ্যাৰ যোগফল তিনটা যুগ্ম সংখ্যাৰ যোগফল কিমান বুলি কৈছে 24 কিমান বুলি কৈছে 24 বুলি কৈছে তিনটা যুগ্ম সংখ্যাৰ যোগফল কিমান বুলিছে 24 বুলি কৈছে দেন হোৱাট ইজ দ্য একজেক্ট মিডল ইভেন নম্বৰ মানে মাজৰ ইভেন নম্বৰটো যুগ্ম সংখ্যাটো কি উলিয়াব কৈছে হয়নে তিনটা যুগ্ম সংখ্যাৰ তিনটা ক্ৰমাগত যুগ্ম সংখ্যাৰ যোগফল 24 হয় তেন্তে একেবাৰে মাজৰ যুগ্ম সংখ্যাটো কি হ'ব আমি এইটো উলিয়াব লাগে নিশ্চয় বুজি পাইছে প্ৰশ্নটো তিনটা ক্ৰমাগত বুজাই দিছোঁ তিনটা ক্ৰমাগত ইভেন নম্বৰ কি বুলি কৈছে ইয়াৰ যোগফল কিমান 24 সাপোজ x প্লাছ x প্লাছ x এই তিনটাটো যোগ কৰিলে কিমান বুলি কৈছে 24 বুলি কৈছে
24 বুলি কৈছে সো আমি কিহেদি ডিভাইড কৰিব লাগিব 3 ৰে ডিভাইড কৰিব লাগিব যদি 3 ৰে ডিভাইড কৰা কিমান হ'ব 8 হ'ব কিমান হ'ব 8 হ'ব 8 আমাৰ কিমান হ'ব ৰাইট আনসাৰ 8 তো আমাৰ কি হ'ব 8 যদি 3টা যদি যোগ কৰা হয় কিমান হ'ব 3 ইয়াত গুণ কিমান হ'ব 24 নিশ্চয় পাম 3টা যদি যোগ কৰা হয় x ৰ মান কিমান হ'ব আমাৰ 24 হয়নে নিশ্চয় বুজি পাইছে 3টা যদি আমি যোগ কৰা হয় আমি কি পাম 24 পাম ক্ৰমাগত হয় নাই নিশ্চয় ক্ৰমাগত হয় এটা আপোনালোকে এনসাৰটো তেন্তে কিমান হ'ব আমাৰ অপচন নম্বৰ এ ইজ কাৰেক্ট এনসাৰ মাজৰ বুলি কৈছে মাজৰটো নিশ্চয় মাজৰটো ওলাইছে 8 + 8 + 8 মাজৰটো হলে ওলাব সদায় আপোনালোকে যদি 24 যদি কিহেৰে ডিভাইড কৰে যদি 4 ৰে ডিভাইড কৰা হয় তেতিয়া 6 পাম 6 সদায় কি হ'ব মাজৰটোৱে হ'ব আপোনালোকে মনত ৰাখিব মাজৰটোৱে ওলাব তাৰ পাছতে পিছৰ আগৰ এইকেইটা আহিব আপোনাৰ নিশ্চয় বুজি পাইছে নেক্সট আমাৰ কি আছে 3 নম্বৰটো চাব the sum of 5 consecutive even numbers the sum of 5 consecutive even numbers is 80 ইয়াৰ কি বুলি কৈছে 80 consecutive even number বুলি কৈছে যদি যোগ কৰা হয় সাপোজ x + x যদি তিনটা যোগ কৰা হয় তেতিয়া ইভেন বুলি কৈছে যোগমুখী হ'ব কিমান বুলি কৈছে 80 বুলি কৈছে হয়নে then what is the exact smallest number আটাইতকৈ সৰুটো উলিয়াব লাগে আটাইতকৈ সৰু ইভেন মানে যুগ্মংকী হ'ব 2 যুগ্মংকী 2 4 6 তেনেকুৱা ধৰণৰ আছে যুগ্মংকী আছিল হয়নে এই গোটেইকেইটা আমি উলিয়াব লাগে গোটেইকেইটা নহয় এক্সাক্টটো উলিয়াব লাগে এই তিনটাৰ আটাইতকৈ সৰুটো আমি উলিয়াব লাগে নিশ্চয় বুজি পাইছে পাঁচটা ক্ৰমাগত যুগ্মংকীৰ যোগফল 80 হয় তেন্তে কিমান হ'ব আটাইতকৈ সৰু যুগ্মংকীটো কি হ'ব এটা আমি উলিয়াব লাগে ফাৰ্ষ্টত আমি কি কৰিম 80 5 ৰে যদি ডিভাইড কৰা হয় ফাৰ্ষ্টত ডিভাইড কৰিব লাগিব তেতিয়া কিমান হ'ব ডিভাইড কৰি দিছোঁ 5 ৰে যদি 80 ডিভাইড কৰিলে কিমান হ'ব 5 গুণে 5 3 কৰিলে 0 5 6 গুণ 30 5 6 গুণ কিমান হ'ব 30 30 কিমান হ'ব 30 হ'ব এইটো 0 0 হ'ব সো কিমান হ'ব 5 16 80 কিমান হ'ব 60 আমি পালোঁ 60 80 যদি 5 ৰে ডিভাইড কৰিলে আমি কি পাম 60 পাম সৰি 80 যদি 5 ৰে ডিভাইড কৰিলে কিমান আমি 16 হয় 16 পাম ঠিক আছে ইয়াৰ কৰ্মাগত পাঁচটা বুলি কৈছিলে ন পাঁচটা তাৰ পাছত ইয়াত কিমান হ'ব মাজৰটোৱে মই কৈছিলোঁ মাজৰটোৱে সদায় এনেকৈ ডিভাইড কৰিলে সদায় মাজৰটোৱে ওলাই তাৰ পাছত এইটো কিমান হ'ব দুটা 1 2 3 4 1 2 ঠিক আছে এনেকৈ হ'ব তেতিয়া কিমান হ'ব যুগ্ম বুলি কৈছে যুগ্ম মানে কিমান হ'ব আমাৰ 16 সদায় এইটো নালাগে আমাক পিছৰ বুলি কৈছে নালাগে সৰুটোৱে লাগে আমাক কিমান হ'ব ইয়াত 14 হ'ব 16 ইয়াতো দুটা থাকিব আগতো দুটা থাকিব তাতে কিমান হ'ব 16 ৰ পৰা কিমান 14 হ'ব ইয়াত কিমান হ'ব আমাৰ 12 হ'ব ইয়াত কিমান হ'ব 18 হ'ব ইয়াত কিমান হ'ব 18 হ'ব ইয়াত কিমান হ'ব 20 হ'ব নিশ্চয় বুজি পাইছে 20 হ'ব মাজত সদায় মই কৈছিলোঁ ডিভাইড কৰিলে 80 যদি 5 ৰে ডিভাইড কৰিলে কি 16 হয় 16 সদায় কি থাকিব মাজত থাকিব নিশ্চয় বুজি পাইছে 16 থাকিব মাজতহে থাকিব নিশ্চয় বুজি পাইছে তেতিয়া আটাইতকৈ সৰু বুলি কৈছে 12 আমাৰ কি হ'ব আটাইতকৈ সৰু হ'ব 12 আমাৰ আটাইতকৈ কি হ'ব সৰু হ'ব গতিকে এনসাৰ বি ইজ কাৰেক্ট নিশ্চয় বুজি পাইছে আপোনালোকে নেক্সটত চাম আমি 4 নম্বৰটো the sum of 5 consecutive odd numbers the sum of 5 consecutive odd numbers odd মানে কি আছিলে আমাৰ অযুগ্মকে কি আহিব 1 3 5 7 এইকেইটা আমাৰ কি আছিলে অযুগ্মকি আছিলে হয় নহয় গৈ থাকিব 9 যাৰ আমি 2 ৰে ডিভাইড কৰিব নোৱাৰো হয়নে সো the sum of 5 consecutive পাঁচটা বুলি কৈছে odd number is 145 কিমান বুলিছে 145 then the smallest odd number is 1 then the smallest odd number is 140 পাঁচটা সৰি এইটো প্ৰশ্নত অলপ ভুল হৈ আছে এইটো হ'ব নালাগিছিলে এইটো নহয় দেই ইছটো নালাগে এইটো কুৱেশ্যন হ'ব লাগিছিলে then the smallest odd number is what প্ৰশ্ন কৰিছে পাঁচটা ক্ৰমাগত অযুগ্ম সংখ্যাৰ যোগফল 144 হয় তেন্তে আটাইতকৈ সৰু অযুগ্ম সংখ্যাটো আমি উলিয়াব লাগে হয়নে আমাৰ কুৱেশ্যনটো কিমান আছে পাঁচটা যুগ্ম সংখ্যা 145 হয়নে কিমানটা কে পাঁচটা কিমানটা আছিলে পাঁচটা ইয়াক যদি 5 ৰে ডিভাইড কৰা হয় এই কিমান হ'ব 5 2 10 হয়নে
ইয়াত কিমান থাকিলে 445 5 9 কিমান হ'ব 5 9 45 মাজত আমি পাই গ'লো 29 ইয়াত 5টা বুলি কৈছে ইয়াত 2টা থাকিব ইয়াত 2টা থাকিব ইয়াতো 2টা ইয়াতো 2টা নিশ্চয় বুজি পাইছে 5টা বুলি কোৱাৰ লগে আমি জানো সো মাজত আমি পাই গ'লো কাৰণ 145 5 ডিভাইড কৰিলে কিমান হয় 29 হয় ইয়াত কিমান হ'ব আমাৰ 20 ইয়াত আমাৰ কিমান হ'ব 27 হ'ব কাৰণ অযুগ্ম বুলি কৈছে যুগ্মটো 28 সৰুটা আমাৰ কিমান হ'ব 25 হ'ব তাৰ পাছতে আমাৰ 31 হ'ব ইয়াত কিমান হ'ব 33 হ'ব গতিকে আমাৰ অযুগ্ম হয় নিশ্চয় বুজি পাইছে এতিয়া আমি কি কৰিম প্ৰশ্নত আমাক কি দিছিলে আটাইতকৈ সৰু বুলি কৈছে সৰু হ'লে আমাৰ কিমান হ'ব 25 আটাইতকৈ সৰু হয় আৰু 25 প্লাস 27 প্লাস 29 প্লাস 31 প্লাস 33 এই গোটেইকেইটা যোগ কৰিলে আমাৰ কিমান 145 হয় আপোনালোকে নিজে যোগ কৰি চাব আৰু নিজে প্ৰুফটো চাই ল'ব নিশ্চয় বুজি পাইছে সো এনসার অপশনটো আমাৰ কি আছিল 25 ইজ কারেক্ট এনসার 25 টা আমাৰ কি হয় শুদ্ধ উত্তৰ নিশ্চয় বুজি পাইছে এনেকা ধৰণৰ আপোনালোকৰ প্ৰশ্ন আসাম গভৰ্ণমেণ্ট বা যিকোনো SSC জিডিত আপোনালোকৰ আহিবই নিশ্চয় বুজি পাইছে আৰু আপোনালোকৰ প্ৰিপাৰেচন কেনেকৈ চলিছে আপোনালোকে কমেন্ট কৰি জনাব কিহৰ ওপৰত ভিডিও লাগে আপোনালোকে কমেন্ট কৰি জনাব মই যিমান পাৰো বুজাবলৈ চেষ্টা কৰিম সো আজিৰ ভিডিওটো ইমানতে সমাপ্ত কৰো আৰু নেক্সট ভিডিওত ইয়াৰ পাৰ্ট 2 আহিব আৰু বহুত আমাৰ জানিব বাকি আছে আমাৰ 5টা 6টা সূত্ৰ আছিল এই সূত্ৰকেইটা আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব দুবাৰ তিনিবাৰ লিখিব আৰু মই সদায় শৰ্ট ট্ৰিকতে আপোনালোকক দিবলৈ চেষ্টা কৰিম আমাক সূত্ৰ নহলে আমি কেনেকৈ উলিয়াব পাৰিম সো আপোনালোকে যদি সূত্ৰ নাথাকিলেও আমি বা সূত্ৰ থাকিলে আমি কেনেকৈ কৰিব লাগে এটো ধুনীয়াকৈ বুজাই ঠিক আছে আজিৰ ভিডিওটো ইমানতে সমাপ্ত কৰো